নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে ইনষ্টাগ্ৰামৰ পৰা ৰিলছবিলাক কিদৰে ডাউনলোড কৰিব বা ভিডিঅ'বিলাক কিদৰে ডাউনলোড কৰিব। বন্ধুসকল আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা ইনষ্টাগ্ৰাম এপ্লিকেশ্যনটো অন কৰি লওক। অন কৰি লোৱাৰ পাছতে আপুনি যিটো ৰিলছ ডাউনলোড কৰিম বুলি ভাবিছে সেই ৰিলছটো আপোনালোকে প্লে কৰি লওক। এনেদৰে মই এই জুবিনদাৰ ৰিলছটোকে আপোনালোকৰ আগত ডাউনলোড কৰি দেখুৱাম। পোনপ্ৰথমে আপোনালোকে এই থ্ৰী ডটটোত দেখিছেনে, ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পাছতে এই 2 নম্বৰ অপশ্যনটো দেখিছেনে, এই অপশ্যনটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছতে এই কপি লিংক অপশ্যনটো দেখিছেনে, এই কপি লিংকটো যিটো লিংক হয় সেই লিংকটো আপোনালোকে কপি কৰি লওক। এনেকৈ কপি হোৱাৰ পিছত আপোনালোকে এই ইনষ্টাগ্ৰামটো বা সম্পূৰ্ণ বেক হৈ আহক। বেক হৈ অহাৰ পিছতে আপোনালোকৰ মোবাইলত থকা এই ক্ৰ'ম ব্ৰাউজাৰটো অন কৰি ল'ব। ক্ৰ'ম ব্ৰাউজাৰটো অন কৰি লোৱাৰ পাছতে আপুনি ইয়াত চাৰ্চ কৰক যে ৰিলছ ডাউনলোডাৰ এনেদৰে টাইপ কৰি লওক। টাইপ কৰাৰ পিছত ৰিলছ ডাউনলোডাৰ এই অপশ্যনটো চাৰ্চ কৰি দিয়ক। আপোনালোকে চাৰ্চ কৰাৰ পাছতে ইনষ্টাগ্ৰাম ৰিলছ ডাউনলোডাৰ এই 2 নম্বৰ অপশ্যনটো দেখিছেনে, আপুনি ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পাছতে আপুনি এতিয়া যিটো লিংক কপি কৰিছিলে সেই লিংকটো ইয়াত আপোনালোকে পেষ্ট কৰি দিয়ক। পেষ্ট কৰাৰ পাছতে এই ডাউনলোড অপশ্যনটো দেখিছেনে, আপুনি ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছতে অলপ লোডিং ল'ব। আপোনাৰ যিটো ভিডিঅ' লিংক কপি কৰি আহিছিলে সেই ভিডিঅ'টো ইয়াত শ্ব' হৈছে দেখিছেনে। আপুনি এতিয়া এই ডাউনলোড ভিডিঅ' এই অপশ্যনটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'টো ডাউনলোড হোৱাৰ ষ্টাৰ্ট হৈ গৈছে। এই ডিটেইলছটো আপোনালোকে চাব পাৰিব। দেখিছেনে ভিডিঅ'টো ডাউনলোড হৈ আছে। আপোনালোকে এই ভিডিঅ'টো যদি গেলেৰীত ডাউনলোড হৈছে নে নাই হোৱা সম্পূৰ্ণ আপোনাক দেখুৱাম। দেখিছেনে ভিডিঅ'টো ডাউনলোড হৈ গ'ল। এতিয়া আমি আমাৰ গেলেৰীলৈ যাওঁ আহক। মোবাইলৰ গেলেৰীত আপোনালোকক প্লে কৰি দেখুৱাম। দেখিছেনে মই মোৰ গেলেৰীটো অন কৰি লৈছোঁ। এই ফটো অপশ্যনটো দেখিছেনে, ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত বেক হৈ ল'ম ৰ'ব দেই। এলবামছ এইটো দেখিছেনে ভিডিঅ'ছ, এই ভিডিঅ'ছটো দেখিছেনে। এই ভিডিঅ'টো আপুনি এতিয়া ডাউনলোড কৰিছিলোঁ। প্লে কৰি দেখুৱাইছোঁ অলপ, দেখিছেনে। একেবাৰে চিম্পুল দেখিলেনে বন্ধুসকল। এনেদৰে অতি সহজতে ভিডিঅ'বিলাক ডাউনলোড কৰিব পাৰিব। বন্ধুসকল যদিহে মোৰ এই ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেদৰে নতুন টেকনিকেলৰ লগত জড়িত ভিডিঅ'বিলাক পাই থাকিবলৈ ধন্যবাদ।